हेलो एभ्रिवान, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল, মোৰো ভাল। চ' আজি বৰ্তমান মই ঘৰতে আছোঁ। ঘৰত মানে কি আৰু তিয়কতে আছোঁ। তিয়কত মানে কি মা দোকানত আজি দিনটো থাকিবলগীয়া হৈছে আৰু মা যিহেতু অলপ বস্তু কম আছে, চ' মই বস্তু আনিবলৈ এতিয়া বৰ্তমান যোৰহাট যাম। মাৰ কাৰণে অলপ বজাৰ কৰি দিম, দোকানৰ বজাৰ। চ' দুৰ্গা পূজা পালেহিয়ে। চ' মোৰ একেবাৰে দোকানৰ কাষতে পূজা মণ্ডপ মণ্ডপ ইয়াত তৈয়াৰ কৰা গৈছে। চ' পূজা চেলেং তিনিআলি এইটো মানে এইটো তিয়কৰ চেলেং ৰোড। চ' মই গোটেই পূজা মণ্ডপটো দেখাম আৰু মই মাৰ দোকানখন মই দেখাবলৈ মই চেষ্টা কৰিম। চ' দোকানখন আছে এইখন, অলপ চলপ মাল কমি আছে। চ' এয়া চেণ্ডেল টেণ্ডেল গৰম অলপ আনিব লাগিব। তাৰপিছতে এয়া মণিহাৰী বস্তু অলপো আনিব লাগিব। ৰাতিকৈ মা মই পাপু মিলি বলেৰ'খনকে লৈ যাব লাগিব। বলেৰ'খন লৈ যোৰহাট যাম। চ' সকলোখিনি বজাৰ কৰি লৈ আহিম মাৰ কাৰণে। চ' এইটো হৈছে চেলেং ৰোড। এইফালে চেলেং ষ্টেচন যায়। চ' আমাৰ এখন দোকান পোৱা মাৰ বস্তু ভৰাই আছে। আমি এতিয়া যোৰহাট যাম। চ' এই দোকানখনৰ কাষতে এইটো হৈছে পূজা মণ্ডপ, খুব সুন্দৰকৈ তৈয়াৰ কৰিছে। যথেষ্ট মানুহ হ'ব নিচিনা লাগিছে মণ্ডপটোৰ কাষতে যিহেতু দোকান। চ' এইখন হৈছে পূজা মণ্ডপ। চ' এই তৈয়াৰ কৰি আছে, ওপৰত মানুহে ধুনীয়াকৈ তৈয়াৰ কৰি আছে। থাৰ্ম'কলছে গোটেই পূজা মণ্ডপটো তৈয়াৰ কৰিছে। বাকী আগত কি হয় মই জনাই থাকিম। চ' ভিডিঅ'টো চাই থাকিব। চ' দোকান বন্ধ কৰি দিলোঁ। আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ দোকানখন, মা ভাগৰ দোকানখন অলপ চলপ বাঁহেৰে বনাই দিলোঁ। চ' এতিয়া ঘৰৰ অভিমুখে গৈ থাকোঁ। চ' ঘৰৰ অভিমুখে, আৰু এইখন আছে তিয়ক নদী। তিয়ক নদী পানী বাঢ়িছে। মানে কি ক'ব, এই সময়ত যিহেতু দুৰ্গা পূজা আগমুহূৰ্তত ঠিক এনেকৈয়ে পানী বাঢ়িছে। আৰু সেইটোৱে হৈছে পূজা মণ্ডপ বেক চাইডৰ পৰা চেলেং ৰোডত থকা পূজা মণ্ডপ। চ' তিয়ক নদী এয়া পানী বাঢ়িছে, দেখা পাইছে। ফাইনেলি যোৰহাট আহি আছোঁ। নিশাই হ'ল, ঠিক 7টা বাজি পাৰ হৈ গ'ল। আৰু লগত আছে পাপুৱে গাড়ী ড্ৰাইভ কৰি আছে। তাৰপিছতে পিছফালে মা বহি আছে। তাৰপিছতে মোৰ ডাঙৰ ল'ৰা ৰণবীৰ। তাৰপিছত যোৰহাট আহি আছোঁ। যোৰহাটত অলপ দোকানৰ কাৰণে বজাৰ কৰি লওঁ, পূজা বজাৰ অলপ কৰি লওঁ। বাকী কি আৰু মই সকলোখিনি দেখাই থাকিম। যোৰহাট পাই লওঁগৈ। যোৰহাটৰ সকলো বজাৰ গোটেই মই আপোনালোকৰ ৰিভিউটো মই দেখাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব চেষ্টা কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে সেইসকলে পৰাপক্ষত মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। চ' চাই থাকোঁ, আহক কি হয় মই জনাই থাকিম। ফাইনেলি পাই গ'লোহি যোৰহাট, আৰু গাড়ীখন এনেকৈ পাৰ্কিং কৰি ল'লোঁ। বলেৰ'খন আনিব নোৱাৰিলোঁ, চ' ইণ্ডিগ'খনকে লৈ আহিলোঁ। আৰু যোৰহাট পাই গ'লোঁ। এয়া হৈছে যোৰহাট টাউন, গড়আলি। আৰু আগত গৈ সকলোখিনি মই দেখাই দিব চেষ্টা কৰিম। গাড়ীখন পাৰ্কিং কৰি ল'লোঁ। বাকী কি বজাৰ কৰোঁ মই সকলো দেখাই থাকিম। এতিয়া লেটছ গ'। যোৰহাট ডেইলি বজাৰৰ ভিতৰেদি সোমাই আহি আছোঁ। চ' এয়া হৈছে যোৰহাট ডেইলি বজাৰ, গড়আলি একেবাৰে অপজিটত থকা যোৰহাট ডেইলি বজাৰ। চ' এইটো ৰাস্তাত সোমাই আহি আছোঁ। এইবোৰ হৈছে মাছৰ দোকান। সোমাই আহি আছোঁ। চ' এইফালে তেতিয়াহ'লে বন্দুকবোৰ চাওঁ, বন্দুক এটা চাওঁ ইয়াৰ কাৰণে, ডাঙৰ বন্দুক এটা।
চ' মাৰ কাৰণে এয়া বজাৰ কৰি ল'লোঁ, দাঙিবই পৰা নাই, চব মণিহাৰী বস্তু আৰু বজাৰ কৰিবলৈ আছে। চ' কৰি লওঁ, সকলোখিনি জনাই থাকিম। গাড়ীত বৰ্তমান বস্তুখিনি তুলি লওঁ। নিশা 8:30 বাজি গ'ল আৰু অলপ বজাৰ কৰিবলৈ আছে। বজাৰ মানে কি, পুতলা দোকান, পুতলা সামগ্ৰী ল'ম। চ' বন্দুক চন্দুক গগৰম পুতলা ভেৰাইটিজ বস্তু ল'ম। চ' আহি থাকক মোৰ লগতে, দেখুৱাই থাকিম কি বজাৰ কৰিম। বাকী বজাৰ কৰি হৈ গ'ল। চ' এইখন পাপুৰ কাৰণে মনষ্টাৰ কাৰ লৈ ল'লে, পাপুৱে নিজৰ ল'ৰাটোৰ কাৰণে। আৰু আমাৰো বহুতখিনি বজাৰ গাড়ী ডিকিত সোমাই আছে। চ' এতিয়া সময় ঠিক 10টা বাজি গ'ল। এয়া ৰণবীয়ে চশমা পিন্ধি আছে, চশমা পিন্ধি লৈ ল'লে। তাৰপিছতে মা আছে, পাপুৱে গাড়ী ড্ৰাইভ কৰি আছে। এতিয়া ঘৰৰ অভিমুখে গৈ আছোঁ। চ' গোটেই বস্তুখিনি যদি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম, নহ'লে নেক্সট ভিডিঅ'ত মই আকৌ দেখাম। বাৰু কিবা এটা খাই লওঁ, মই ভিডিঅ'টো দেখাই আছোঁ। এতিয়া নিশা 10:30 হ'ল আৰু মা, ল'ৰা আৰু পাপু, আমি তিনিটাই মিলি ইয়াতে ম'মৰ দোকান এখন আছে, ম'ম' খাই লওঁ। ত' ম'ম' খাই চিধা ঘৰলৈ যাম। ত' ভিডিঅ'টো চাই থাকিব শেষলৈকে। ঘৰত গৈ পাই লওঁ, তাৰপৰা মই ভিডিঅ'টো এণ্ডিং কৰিম। চ' শেষলৈকে চাই থাকিব চেষ্টা কৰিব। ত' আমাৰ গাড়ীখন হৈছে সেইখন ইণ্ডিগ' সিপাৰে ৰাখি ল'লোঁ। বৰুৱা চাৰিআলিত বৰ্তমান আছোঁ। 10:30 হ'ল, পূজা বতৰ যিহেতু পূজা অলপ বজাৰ কৰি দিলোঁ। বাকীনো কি আৰু, চবফালে থাকোঁ আৰু অলপ চলপ। গাড়ীটো এইকেইদিন লাগিবই পৰা নাই। পূজা মাৰ দোকানৰ লগতে লাগি আছোঁ। মাক অলপ বস্তু লৈ দিলোঁ। যিমান যি নহওক, চবেই অলপ মানে ফূৰ্তি কৰক আৰু পূজা বুলি। চ' চাই থাকক ভিডিঅ'টো। চ' নিশা 10:30 বাজিছে আৰু সকলোৱে চুপ লৈ ল'লোঁ। ম'ম' লৈ ল'লোঁ। পাপুৱে ম'ম' খাই হৈ গ'ল অলৰেডি। ভোকৰ চোততে আৰু যি টি খোৱা গৈছে। চ' ঘৰলৈ যাম, ঘৰত ভাত বনি আছে। ত' বৰ্তমান আহি পাই গ'লোহি ঘৰ। চ' এয়া হৈছে মানে পূজাৰ সামগ্ৰী, পুতলা সামগ্ৰী, আৰু এইবোৰ হৈছে মণিহাৰী। চ' সকলো 40,000 এবভ মই বজাৰ কৰি দিলোঁ। চ' এতিয়া ঘৰ পাই গ'লি। এতিয়া সময় ঠিক 11:30 হৈ গ'ল। ভাত খাই ল'ম। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। অহাবাৰ আকৌ মই নেক্সট এটা কনচেপ্ট লৈ আপোনালোকৰ মাজত মই পুনৰ আহিম। চ' আজিলৈ মই ভিডিঅ'টো ইমানতে এণ্ডিং কৰিছোঁ। লাভ ইউ, চি ইউ অল অন নেক্সট ভিডিঅ'। বাই বাই।